ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল প্ৰণৱ আছাম। তো আশা কৰোঁ সকলোৱে ভালে আছে। তো সকলোৱে জানাই আজি শুভ আজি পবিত্ৰ দিন কি ক'ম আৰু আজি দীপাৱলীৰ দিন হয়। তো দীপাৱলী তো আজি এই দীপাৱলী কেনেদৰে পালন কৰোঁ চাওঁ আহক। তো বাইক ৰাইডিং কৰি গৈ আছোঁ, কণিয়াৰ চকটো দেখুৱাম। তো আহক। তো আমি গৈ আছোঁ এখন স্কুটিৰে। তো চকলৈ গৈ আছোঁ। তো ঘৰত চাকি তাকি জ্বলালোঁ, চাকি তাকি জ্বলাই আহি অলপমান বোমা চমা মাৰিব লাগিল না। তো বোমা চমা কিনিবলৈ আমি কণিয়াৰ চকলৈ যাই আছোঁ। তো আহকচোন যাওঁ আমি কণিয়াৰ চকলৈ, কি পাওঁ বাৰু তাতে বম চম কি আহি থাক তহঁতে। তাৰপিছত এনেদৰে যাই থাকক আৰু ৰাস্তাত কি পাওঁ সকলো দেখুৱাম। তো চাই থাকক। আজিৰ এই পবিত্ৰ দিনত সকলোকে দীপাৱলীৰ শুভকামনা তথা শুভেচ্ছা জনালোঁ সমূহ অসমবাসী ৰাইজক, লগতে বিশ্ববাসীক আৰু। তো বলক বেছি বকি নাথাকোঁ আৰু নে কি কয়। তো আহক। তো এনেদৰে আহি আমি কণিয়াৰ চক পাম এতিয়া। তো কণিয়াৰ চকত যিখিনি বজাৰ কৰিব লগা আছে, বমাই চমাই যি আছে আৰু, তো সকলোবিলাক সামগ্ৰী উঠাই লৈ আমি ঘৰলৈ যাম। ঘৰত গৈ বোমা মাৰিম। তো ঘৰত কেনেকুৱা আয়োজন চলিছে সেয়াও দেখুৱাম, বোমা মাৰিম। তো একেলগে তো বলক এতিয়া কণিয়াৰ চকটো এইটোৱে চাই লওক অলপমান। তো ফাইনেলি বোমা চমা লৈ চকৰ পৰা আহি গ'লোঁ। তো বোমাকেইটা অলপ লেপৰ তলত গৰম হ'ব দিছোঁ। আহোঁতে ঠাণ্ডা পাইছে না, তো নহ'লে ঠচা হৈ থাকিব। তো সেইবাবে অলপ গৰম হ'ব দিছোঁ যাতে চাউণ্ডটো ভাল হয়, ক্লিয়াৰ হয়। তো এয়াই আৰু আমাৰ ঘৰৰ যি আয়োজন, যিটো ডেক'ৰেশ্যন কৰা গ'ল, বেছি নাই দিয়ক আৰু এনেই অলপমান তিনডাল মালা চালা আলাই দিলোঁ আৰু। এই কলগছডালত এডাল ঢিপিচ মাৰি থকা এডাল কিবা এই ৰঙা নীলা লাইট জ্বলি থকা এডাল আলাই দিছোঁ। আৰু এইবোৰ চাকি তাকি জ্বলাই দিছোঁ আৰু। তো চাওক দেখাত কেনে হৈছে বা আপোনালোকে কওকচোন বাৰু। তো কমেণ্ট কৰি জনাওক কেনে লাগিছে আমাৰ ঘৰৰ এই কলপুলিৰ এই ডেক'ৰেশ্যন নহয় আৰু এনেই আৰু অলপমান চেষ্টা কৰিলোঁ আৰু। তো এয়াই আছিল। তো চাই লওক ভালদৰে। তো চাই পেলাই কমেণ্ট কৰি জনাওক কেনে লাগিল আমাৰ এই চাকি দিয়া পদ্ধতিটো, প্ৰচেছটো। তো চাওক আৰু এইবাৰ ইয়াৰ পিছত আমি বোমা মাৰিম। তো বোমা মাৰোঁতে আকৌ বেলেগ মানুহ আহি আছে, বোমা মাৰাৰ কাৰণে মানুহ ৰাখি দিছোঁ আমি। তো মানুহ আহি আছে। তো চাই থাকক, ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই। তো এতিয়া মই এটা আলু বম মাৰিম। দেখিছে গৈছে ইহঁতে মোক কাম নাই বুলি কৈছে, বনুত দলিওৱা বুলি কৈছে, কাম নাই বুলি কৈছে, বোমাটো নাযায় বুলি কৈছিল। তো কিন্তু দেখিছে মই পাৰিম হা। তো এনেদৰে বোমা চমা মাৰি থাকিম আৰু বোমা মাৰিম, চাই থাকক। কলগছো ফুটাম। তো আৰু এটা বোমা মাৰিব, চাই থাকক। তো এতিয়া আমাৰ মই যে কৈছিলোঁ মানুহ ৰাখিছোঁ বোমা মাৰা। তো এইবিলাক চব ভাবি যি আগে আহে হা, দেখিয়ে নেহি ফুটা। তো এতিয়া আমাৰ বৌ কলগছ জ্বলাব। তো কলগছ মই বোমাও মাৰে, চিন্তা কৰিব নালাগে, বোমাও মাৰে, মোতকৈ ভয় নকৰে। তো এয়া চাওক কলগছ জ্বলিছে। तो ये था हमारा কলগছ। তো এতিয়া আমি বোমা জ্বলাম। তো বোমা জ্বলাবলৈ সেকেন্ড 2 নম্বৰ কলগছ জ্বলাম। देखो भाई आलू बम हाथ में ही जल गया। तो अभी मैं ये जलाएगा साकी एक साकी ला के दो।
तो ये आलू बम है, इसको जला देता हूँ। कोई लगता है भाई फुइचे नहीं जल गया। ऊपर बुनो दे दीजिए। तो वो सुतली बम जल गया। अब मैं ये एक और बार ट्राई करूंगा। জ্বলা জ্বলা জ্বলা। তো বন্ধুসকল, তো ভিডিঅ'টো মই শেষ কৰিম, বেছি দীঘলীয়া নকৰোঁ। তো সকলোকে দীপাৱলীৰ মানে দেৱালীৰ সকলোকে শুভকামনা তথা শুভেচ্ছা জনালোঁ। তো এতিয়া আমি শেষ বুলি এই কলগছডাল লগাই শেষ কৰিম আৰু ভিডিঅ'টো। তো যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। তো বাই বাই বাই। বঢ়িয়া, মজা আ গয়া মজা।